নমস্কাৰ চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আমি প্ৰায় যেতিয়া আমি সেল বায়োলজি পঢ়োঁ, আমি যেতিয়া DNA পঢ়োঁ বা জিন পঢ়োঁ, আমি কিছুমান শব্দৰ মুখামুখি হওঁ। সেলৰ বিষয়ে যেতিয়া পঢ়োঁ, জিনম, ক্ৰমোজম, জিন, ক্ৰমেটিন, ক্ৰমেটিড, DNA এইবিলাকৰ আমি মুখামুখি হওঁ। কিন্তু আমি প্ৰায় আমাৰ এইটো দুধুৰ-মুধুৰ লাগি থাকে যে আচলতে কোনটো শব্দে কি বুজাইছে। আমি তাকে আজি আলোচনা কৰিম। আমি শুনা পাওঁ যে মানুহৰ কিমানটো এটা নৰ্মেল মানুহৰ সেলৰ কোষত কিমানটো 23 ক্ৰমোজম থাকে। এতিয়া এই পাৰ্টিকুলাৰ শব্দকেইটানো কি বুজায় আমি তাকে চাওঁ। ধৰি ললো এইটো এটা সেল, যিকোনো এটা সেল, এইটো হিউমেন সেল। নৰ্মেল হিউমেন সেলত আমি কি থাকে, বহুত সেল থাকে প্ৰতিটো টিস্যুতে। এইটো এটা আমি ধৰি ললো সেল। এইটো হৈছে ইয়াৰ ভিতৰত কি থাকে, নিউক্লিয়াছ। আৰু ইয়াত সাইটোপ্লাজমত কি থাকে, মাইট্ৰকন্ড্ৰিয়া, গলগি বডি এইবিলাক থাকে। ধৰি ললো এটা মাইটকন্ড্ৰিয়া। আমি জানো যে নিউক্লিয়াছত কি থাকে, ক্ৰমোজম, DNA এইবিলাক থাকে। আৰু আমি জানো যে DNA হৈছে আমাৰ কি, হেৰিডিটেৰী মেটেৰিয়েল। বংশগতিৰ বাহক হৈছে DNA। এই DNA বিলাক আমি এনিমেল সেলত নিউক্লিয়াছতো পাওঁ আৰু লগতে ক'ত থাকে, মাইটকন্ড্ৰিয়া। এটা নৰ্মেল সেলত যিখিনি জেনেটিক মেটেৰিয়েল থাকে, নিউক্লিয়াছ প্লাছ মাইটকন্ড্ৰিয়া, এই আটাইখিনি লৈ কি গঠিত হয়, আমি কি বুলি কওঁ, জিনম বুলি কওঁ। মানে যিখিনি জেনেটিক মেটেৰিয়েল এটা সেলত, নিউক্লিয়াছ আৰু মাইটকন্ড্ৰিয়া, এইটো হৈছে এনিমেল সেলৰ ক্ষেত্ৰত। এইটো হৈছে এনিমেল সেল বা আমি হিউমেন সেল বুলি কওঁ। প্লান্ট সেলৰ ক্ষেত্ৰত ক্ল'ৰ'প্লাষ্টটো কি থাকিব পাৰে, ক্ল'ৰ'প্লাষ্টটো কি থাকে, জেনেটিক মেটেৰিয়েল থাকে। গতিকে হিউমেনৰ ক্ষেত্ৰত, সেলৰ ক্ষেত্ৰত মাইটকন্ড্ৰিয়া আৰু নিউক্লিয়াছত থকা যিখিনি জেনেটিক মেটেৰিয়েল, সেই আটাইখিনিকে মিলি কি বুলি কওঁ, জিনম। DNA মেটেৰিয়েল মানে কি, DNA, আৰু DNA ফাংচনেল ইউনিটটোকে কি বুলি কোৱা হয়, জিন বুলি কোৱা হয়। আৰু এই গোটেইখিনিকে মিলি পেলাই কি বুলি কোৱা হয়, জিনম বুলি কওঁ। মানে টোটেল জেনেটিক মেটেৰিয়েল অফ এন অৰ্গেনিজম ইজ কল্ড জিনম। এতিয়া আমি সেলটোত দেখিলো, ইয়াত কি থাকে, জেনেটিক মেটেৰিয়েল থাকে। এইখিনি কেনেকৈ অৱস্থাত থাকে, আমি যদি জুম কৰি চাওঁ, নিউক্লিয়াছটোক যদি আমি জুম কৰি চাওঁ, এইটো হৈছে নিউক্লিয়াছ। ইয়াৰ ভিতৰত ক্ৰমোজমবিলাক, কালাৰটো চেঞ্জ কৰি দিওঁ, এইখিনি এনেকৈ ফাইবাৰ কিছুমান থাকে। যেন এইটো নিউক্লিয়াছ, এইটো হৈছে নিউক্লিয়াছ। এতিয়া এইখিনি কোনটো ফেজত থাকে, এইখিনি থাকে ইণ্টাৰফেজ। আমি পঢ়িম হোৱাট ইজ ইণ্টাৰফেজ। সেলৰ আমি জানো যে সেলবিলাকে কি কৰে, সময়ে সময়ে কি কৰে, ডিভাইড হয়, নতুন সেলৰ জন্ম দিয়ে। এটা সেলৰ পৰা দুটা সেল, দুটাৰ পৰা চাৰিটা, তেনেকৈ কি কৰে, ডিভাইড হৈ গৈ থাকে। এতিয়া এই যিখিনি এটা সেলৰ ভিতৰত, নিউক্লিয়াছৰ ভিতৰত ইমানখিনি থাকে, এইখিনি আমি যদি এনেকৈ ভাগ কৰিব যাওঁ, ইমান সহজে ভাগ হ'ব জানো, কাৰণ ইমানখিনি পাক লাগি গোটেইখিনি আছে। এতিয়া আমি কি কৰিব লাগিব, আমি যদি এটা সচৰাচৰ এক্সাম্পল লওঁ, এইবিলাক তাৰপিছতে এইখিনি সূতাবিলাক ধৰি লওক এনেকৈ আছে, আৰু এইটো এনেকৈ সূতাবিলাক আছে। আমাক যদি দায়িত্ব দিয়ে যে আমি এইখিনি কি কৰিব লাগে, পাকবিলাক খুলিব লাগে, আমি তেতিয়া কি কৰিম, আমি প্ৰথমতে বেলেগ বেলেগ কৰি ল'ম। নীলাখিনি এনেকৈ ভাগ কৰিম, তাৰপিছত ৰঙাখিনি ভাগ কৰিম, তাৰপিছত যিটো আছে মিক্স কালাৰটো, সেইটো আমি এনেকৈ ভাগ কৰিম। ঠিক এই ক্ষেত্ৰতো নিউক্লিয়াছৰ ক্ষেত্ৰতো কি হয়, ইয়াত যিখিনি জেনেটিক মেটেৰিয়েলখিনি আছে, এইখিনি অৱস্থাত যিখিনি থাকে ইণ্টাৰফেজ, তথা যিখিনি সময়ত চেলছ ডিভিজন অৱস্থাত নাথাকে, এটা সেলৰ পৰা যেতিয়া দুটা সেল হ'বলৈ যায়, এইখিনি আমি কি বুলি কওঁ, সেল চাইকেল বুলি কওঁ। সেল চাইকেলৰ সময়খিনিত কি হয়, ধৰি লওঁ আমি সমাটিক সেলৰ দৈহিক কোষৰ ক্ষেত্ৰত আমি এতিয়া গেমেট সেলৰ কথা নকওঁ, দৈহিক কোষ,
সোমাটিক সেল কি হয় মাইটোসিস হয় মাইটোসিছত কি থাকে প্ৰথমতে কেইবাটাও ভাগ আছে প্ৰফেজ মেটাফেজ এনাফেজ টেলোফেজ দেন তাৰপিছত কি হয় ৰেষ্টিং ফেজ এটা থাকে ইণ্টাৰফেজ বুলি থাকে এতিয়া যেতিয়া সেলটো ৰেষ্ট হৈ থাকে যেতিয়া সেল ডিভিজন কৰি হৈ যায় তাৰপিছত সেলটো ৰেষ্ট লয় এইটো নিউক্লিয়াছটো ধৰি ললো ইয়াৰ ভিতৰত এইখিনি ভাগ ক্ৰোমেটিন এইখিনি এনেকৈ গোটেইখিনি নিউক্লিয়াৰ যিখিনি মেটেৰিয়েল আছে এনেকৈ পাক খাই আছে এই যিখিনি নিউক্লিয়াৰ মেটেৰিয়েলখিনি এইখিনি মুহূৰ্তত কি বুলি কওঁ আমি ক্ৰোমেটিন বুলি কয় এইখিনি মুহূৰ্তত যেতিয়া এইখিনি কি থাকে ৰেষ্টিং নিউক্লিয়াছ এতিয়া সেল ডিভিজন হৈ থকা নাই এতিয়া আমি অলৰেডি পাইছো যে আমি এতিয়া কি কৰিব লাগিব সেলটো ডিভাইড কৰিব লাগিব সেল ডিভাইড কৰিবলৈ কি হ'ব সিধাসিধি কেনেকৈ আমি কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো অসুবিধা আছে গতিকে তেতিয়া সেলটোৱে কি কৰে এইখিনি কনডেন্স কৰিব আৰম্ভ কৰে কনডেন্স কৰাৰ টেকনিক আছে কি কৰে হিষ্টন নামৰ এটা প্ৰটিন থাকে হিষ্টনৰ ভাগে এইবিলাক এনেকৈ পাকবিলাক লগাই পেলাই থৈ দিয়ে যাতে কি হয় আৰু যেতিয়া কনডেন্স হ'বলৈ আৰম্ভ কৰে এই পাকবিলাক আৰু বেছি সুদৃঢ় হয় এনেকৈ পাকবিলাক হ'বলৈ আৰম্ভ কৰে তেতিয়া কি হয় এইখিনি যেতিয়া সেল ডিভিজন হ'বলৈ আৰম্ভ কৰিব যেতিয়া প্ৰফেজৰ এণ্ডিং হ'ব আমি জানো যে মেটাফেজ ষ্টেজত কি হয় গোটেইবিলাক স্পষ্ট হৈ পৰে আমি যেতিয়া ক্ৰোমোজোম দেখো আচলতে আমি ক'ত দেখো মেটাফেজ ষ্টেজতহে আমি মাইক্ৰস্কোপৰ তলত দেখো প্ৰফেজৰ পৰা বস্তুটো ষ্টাৰ্ট হ'বলৈ আৰম্ভ কৰে এতিয়া এইখিনিকে আমি যদি আকৌ জুম কৰি চাওঁ তেতিয়া আমি এনেকৈ কি দেখিম ভালকৈ এটা আঁকি লওঁ এইফালে যেতিয়া আমি জুম কৰি চাওঁ আমি কি দেখিম ক্ৰোমোজোম আমি এইটোকে আমি সচৰাচৰ দেখা পাওঁ ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এটালে আমি ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰ বুলি কওঁ এইটো ষ্টেজত এটা এইখিনি এনেকৈ দেখাবলৈ পোৱা যায় এতিয়া এইখিনি ক'ত থাকে এইখিনি এইটো সেন্ট্ৰোমিয়াৰ বুলি কয় সেন্ট্ৰোমিয়াৰত লাগি থাকে এতিয়া এইটো যেতিয়া ডিভাইড হ'ব মানে ডাবল কৰিব লাগিব কাৰণ কি হৈছে আমি এতিয়া কি ডিভাইড কৰিব লাগিব এইখিনি এনাফেজ ষ্টেজত কি হয় ক্ৰোমোজোমবিলাক সেন্ট্ৰোমিয়াৰ ধৰি বাহিৰ হৈ যায় দুটাই ইফালৰ পৰা ইফালে লৈ পেলাই সেন্ট্ৰিয়লৰ ফাললৈ লৈ গুচি যায় যাতে কি হয় দুটা ভাগ কৰিব লাগিব কাৰণে দুভাগ কৰে এতিয়া ইয়াৰ পিছৰ ষ্টেজত কি হয় ক্ৰোমোজোমবিলাক ডিভাইডিং ষ্টেজত থকাৰ সময়ত এইটো ভালকৈ দি আছে এইটো হৈছে এনেকুৱা ষ্ট্ৰাকচাৰ হৈ থাকে এইখিনি সময়ত এই যিটো ষ্ট্ৰাকচাৰ থাকিব এয়া এইখিনি বস্তু আমি কি বুলি ক'ম এইখিনি মুহূৰ্তত আমি কি বুলি ক'ম ক্ৰোমেটিড বুলি ক'ম এইখিনিত কি হৈছে এইখিনিক আমি সিস্টাৰ ক্ৰোমেটিড বুলি ক'ম কিয়নো হৈছে একেডাল ক্ৰোমোজোমৰে আছে যদি আমি হিউমেনৰ ক্ষেত্ৰত যদি কিমান থাকে 1 ৰ পৰা 23 জোৰ ক্ৰোমোজোম 1 2 3 সেই 1 নম্বৰ ক্ৰোমোজোমৰ যেতিয়া ডিভাইড হৈছে কাৰণে এইটো 1 নম্বৰ এটা আৰ্ম এইটো 1 নম্বৰ আৰ্ম গতিকে কি হ'ব এখানে এই দুটাক আমি ইয়াৰ এইটোৰ হিটোৰ সিস্টাৰ বুলি ক'ম ভগ্নী ক্ৰোমোজোম কাৰণ হৈছে দুটা একেটাৰ অৰিজিন যদি আমি ইয়াক বেলেগ এটা নাম্বাৰৰ লগত জগাব যাওঁ 10 20 তেতিয়া আমি কি কৰিম নন সিস্টাৰ বুলি ক'ম যেহেতু এইটো একেটাৰ লগত সংলগ্ন হৈ আছে গতিকে আমি কি বুলি ক'ম সিস্টাৰ ক্ৰোমেটিড বুলি ক'ম আমি আকৌ এবাৰ চাম বস্তুখিনি আমি এতিয়ালৈকে কি আলোচনা কৰিলো নিউক্লিয়াছৰ ভিতৰত কি থাকে যেতিয়া আমি ৰেষ্টিং ফেজত থাকে যেতিয়া কোনো ডিভিজন হৈ নাথাকে তেতিয়া আমি যিখিনি ইয়াত নিউক্লিয়াৰ মেটেৰিয়েল থাকিব আমি কি বুলি ক'ম এইখিনি ক্ৰোমেটিন ফাইবাৰ ক্ৰোমেটিন বুলি ক'ম তাৰ পিছত লাহে লাহে কি হ'ব যেতিয়া সেল ডিভিজন হ'বলৈ যাব তেতিয়া কি কৰে কনডেন্স হ'বলৈ আৰম্ভ কৰে আৰু এইখিনি মুহূৰ্ততে আমি তাক কি বুলি ক্ৰোমোজোম হিচাপে আমি যিটো ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ সেইখিনি হৈছে ক্ৰোমোজোম আৰু এই ক্ৰোমোজোম যেতিয়া ডিভাইড হয় তেতিয়া আমি কি এইখিনিক আমি কি বুলি কওঁ ক্ৰোমেটিড হৈ যায় বৰ্তমান ক্ৰোমেটিড ইয়াত যেহেতু একেটাৰ লগত সংলগ্ন হয় সেন্ট্ৰোমিয়াৰ লগত সংলগ্ন হৈ আছে এইখিনি কি বুলি কওঁ আমি সিস্টাৰ ক্ৰোমেটিড বুলি কওঁ আৰু যদি বেলেগ ক্ৰোমোজোমৰ লগত তুলনা কৰোঁ আমি তাতে কি বুলি ক'ম নন সিস্টাৰ ক্ৰোমেটিড বুলি ক'ম এতিয়া আহোঁ আমি এই ইয়াত কি থাকে এতিয়া আমি গম পালোঁ এডাল ক্ৰোমোজোম
দেখিলোঁ ইয়াৰে কিছুমান কি থাকে ইয়াত পাৰ্ট থাকে আৰু এই পাৰ্টবিলাকৰ সমষ্টি হৈ পেলাই এই পাৰ্টবিলাকক কি বুলি কোৱা হয় জিন বুলি কোৱা হয় এই জিনকে যদি আমি আৰু জুম কৰি চাওঁ তেতিয়া আমি দেখিম যে এই পাৰ্টিকুলাৰ যেটো এৰিয়া আছে ইয়াত কিছুমান কি থাকিব এনেকৈ কিছুমান মাইক্ৰমলিকুলাৰ ষ্ট্ৰাকচাৰ থাকে এইখিনিকে আমি কওঁ ডিএনএ এইখিনিকে আমি কি বুলি কওঁ ডিএনএ বুলি কওঁ ডিএনএত আমি কি জানো যে নিউক্লিওসাইড তাৰপিছতে কি থাকে পেন্টোজ সুগাৰ like A, T, G, C এইকেইটাৰ মাজত হয় ডিএনএ ষ্ট্ৰাকচাৰটো কেনেকুৱা এইটো যদি 5 প্ৰাইম এইটো 3 প্ৰাইম এইটো 5 প্ৰাইম এইটো 3 প্ৰাইম এইখিনি হৈছে ডিএনএ আমি এটা সিকোয়েন্সটো যদি চাওঁ আমি কি বুজিম যে ডিএনএৰ সমষ্টি হৈ পেলাই কি হয় জিন হয় আৰু জিনৰ পৰা কি হয় জিনৰ পৰা আমি কি সম্পূৰ্ণ ক্ৰোমোজোম পাওঁ আমি সিকোয়েন্সৰ মতে ৰাখিব লাগিব ইয়াত কি দেখিছো এইখিনি হৈছে আমি জিন বুলি ধৰিছো এইখিনিত আমি জিন বুলি ধৰিছো জিনটো ম্যাগনিফাই কৰি যদি আমি কি দেখিলো ইয়াত কি থাকে ডিএনএ বিলাক থাকে এটা ডিএনএ মলিকুলত আমি কি জানো যে ডিএনএ মলিকুল ইজ নাথিং বাট এডিনাইন থাইমিন গুয়ানিন সাইটোসিনৰ কি হয় নিউক্লিওটাইডৰ সমষ্টি হয় দুটা পাক খাই থাকে হৰপিলাকাৰ ষ্ট্ৰাকচাৰ বুলি জানো আমি ডিএনএ 5 প্ৰাইম টু 3 প্ৰাইম আৰু 3 প্ৰাইম টু 3 প্ৰাইম থাকে ইয়াত কি থাকে G T C এইখিনি কি থাকে এনেকে ষ্ট্ৰাকচাৰ বিলাক থাকে ইয়াৰে এতিয়া এই এটা পাৰ্টিকুলাৰ ক্যাৰেক্টাৰ এটা কি কৰিব পাৰে জিন বুলি ক'ব পাৰে কোনোবা এটা ক্যাৰেক্টাৰ যেটো এটা আমি চুলি ৰঙৰ কাৰণে যেটো কাৰক থাকিব সেইটো আমি কি বুলি কম জিন বুলি কম এই মেবি এই পাৰ্টিকুলাৰ এৰিয়াখিনি কি চুলি ৰঙৰ কাৰণে জড়িত হৈ থাকিব পাৰে তেতিয়া আমি কি কম চুলি ৰঙৰ যেটো জিন থাকে সেইটো এইখিনি জায়গাত থাকে গতিকে আমি কি দেখিলো যে এটা সেলত যিমানখিনি ক্ৰোমোজোম ডিএনএ মেটেৰিয়েল বুলি যিখিনি কম আসলতে ক্ৰোমোজোম ক্ৰোমেটিড আৰু ক্ৰোমেটিন এইবিলাক আসলতে একেটাই বস্তু গুটেইখিনি আসলে নিউক্লিয়াৰ মেটেৰিয়েল খালি সময়ৰ ওপৰত ভিত্তি কৰে যেতিয়া সেলটো ৰেস্টিং ফেজত থাকে যেতিয়া বৰ্তমান কোনো সেল ডিভিজন হৈ নাথাকে সেলটো তেতিয়া আমি তাক ক্ৰোমেটিন বুলি কম আৰু যেতিয়া কনডেন্স হয় যেতিয়া সেল ডিভিজন হয় যে সেল ডিভিজন হোৱাৰ সময়ত কি হয় ক্ৰোমেটিন ফাইবাৰ বিলাক মোটা হ'বলৈ আৰম্ভ কৰে কনডেন্স বুলি কোৱা হয় সেইটো কেনেকৈ হয় আমি বেলেগ দিন পঢ়িম কেনেকৈ হয় বুলি কথা নাই যেতিয়া হিষ্টন প্ৰটিন বিলাকৰ লগত কি হয় ডিএনএ পেকেজিং বুলি কয় যাতে কি হয় হিষ্টন প্ৰটিন বিলাকৰ লগত আৱৰি পেলাই এটা মানে কনডেন্স হৈ যায় সেইখিনি সময়ত কি বুলি কওঁ আমি তেতিয়া আমি ক্ৰোমেটিড বুলি কওঁ যেটো আমি ফসফৰাছ ক্ৰোমেটিড নহয় ক্ৰোমোজোম বুলি কওঁ সেই ক্ৰোমোজোমৰ যেটো আৰ্ম বিলাকক ক্ৰোমেটিড বুলি কওঁ এতিয়া তাৰ পিছৰ পৰ্যায়ে যেতিয়া হয় আমি গম পালো জিন যে ক্ৰোমোজোমত কি থাকে বিভিন্ন জিন থাকে পাৰ্টিকুলাৰ ক্যাৰেক্টাৰৰ কাৰণে বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰৰ কাৰণে চকুৰ মণিৰ ৰঙৰ পৰা আৰম্ভ কৰি চুলিৰ ৰং গাৰ বৰণ হিবিলাকৰ কাৰণে প্ৰতিটো ক্যাৰেক্টাৰ এটা জিন থাকে ক্ৰোমোজোমত কি পালো আমি জিন থাকে বুলি গম পালো আমি দেখিলো তাৰ পিছতে আমি আহিলো জিনৰ ভিতৰত কি থাকে ডিএনএ মলিকুল বিলাক থাকে আৰু ডিএনএ মলিকুল আমি জানো যে এই নিউক্লিওটাইডেৰে গঠিত হয় A T G C এডিনাইন থাইমিন গুয়ানিন সাইটোসিন আৰু এইখিনি লৈ পেলাই কি গম পালো যে কেনেকে সিকোয়েন্স বিলাক যে ডিএনএ জিন এইবিলাক আসলতে একেটা বস্তুৰে কি ভাগ বিলাক ধন্যবাদ আজিলৈ ইমানেই আকৌ লগ পাম